Hey guys, Assalamualaikum, Namaskar, welcome or welcome back to my YouTube channel. আৰু মোৰ চেনেলত আপোনালোকক স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো। আৰু আজি যেহেতু সুবেবাৰত হয় হেতু কাৰণে মই চিৰনি অলপ বনালো, বয়লাৰ দিয়ে বনালো কুৰমা পোলাও। যেহেতু মই ৰুটি হালুৱা বনোৱা নাই আৰু বহুতে ৰুটি হালুৱা বনাই, মই নাই বনোৱা। আৰু এতিয়া মই চিৰনি বিলাব যাম, হেতু কাৰণে এলুমিনিয়াম ফইলটো ধুনিয়াকে কাটি কাটি লম সমানে। আৰু মই ইয়াতে চিৰনি লৈ যাম। আৰু এইয়া এতিয়া মই বলত উলিয়াই লৈছো। এতিয়া মই এভাগ এভাগকে চিৰনি বান্ধি যাম। গুড ইভিনিং। আৰু এতিয়া মই একেবাৰে আপোনালোকক মগৰিবৰ নামাজ পঢ়ি লগ পাই আছো। চিৰনি দি আহিলো অথনি, চবৰে ঘৰতে ওচৰকে ঘৰত দি আহিলো। মগৰিবৰ আজান দিলে, নামাজ পঢ়ি অলপমান তসবিহ ললো। তাৰ পিছতে এতিয়া বহি আছো আৰু মায়ক চাহ বনাব কৈছো। এতিয়া চাহ অলপ খাম মায়ো আৰু মই। আৰু যেহেতু আজি সুবেবাৰত হয় হেতু কাৰণে ৰাতি হাৰু পাব লাগিব। হাজবেণ্ডক এতিয়া ফোন কৰি ক'লো মোৰ খাব মন গৈছে জ্বলা চানা, মানে ৰাতি হাড় পাই থাকিব লাগিব, হেতু কাৰণে চাহ 2-3 বাৰ খোৱা হ'ব। তো চানা আনিব কৈছো। আগতে যেতিয়া ঘৰত আছিলো তেতিয়া মই আৰু আমাৰ ওচৰৰ পেহীহতি আমি এনেকৈ গোটেই ৰাতি হাড় পাইছিলোঁ আৰু চানা লগত এনেকৈ চাহ বনাই নহ'লে হৰলিক্স কিবা বনাই ৰাতি খাওঁ আৰু গোটেই ৰাতি হাড় পাওঁ। তো আজিও যিহেতু হাড় পাব লাগিব হেতু কাৰণে হাজবেণ্ডক ক'লো যে চানা লৈ আহিবৰ কাৰণে অহা টাইমত। আৰু এতিয়া আমি খাব লৈছোঁ চাহ। এফালে এতিয়া মায়ে বনাই আনিলে আৰু চিৰনিও পুৰা এগালমান হৈ আছে, যিহেতু ওচৰৰ কেইঘৰৰ পৰা আমাৰ ঘৰত দিছে। এতিয়া চিৰনি দিয়ে চাহ খাওঁ। অলপ পাছত আপোনালোকক আকৌ লগ পাইছোঁ। সেই গাইজ এতিয়া মই গৈছোঁ অজু কৰিবলৈ, যিহেতু ইছাৰ আজান দি দিলে আৰু আজি বহুতখিনি নামাজ পঢ়িব লাগিব। আৰু হাজবেণ্ড আহিলে দোকানৰ পৰা, এতিয়া গা ধুই তেওঁ যাব মছজিদ। তো আপোনালোকক অলপ পাছত লগ পাই আছোঁ। হে গাইজ গুড মৰ্ণিং। আৰু আজি হৈছে নেক্সট ডে মৰ্ণিং। মই কালি আপোনালোকক আৰু দেখাবলৈ নহ'লে, নামাজ পঢ়ি আকৌ কোৰাণ চৰীফ পঢ়িলোঁ। তাৰপিছতে অকণমান ৰেষ্ট লৈ আকৌ পঢ়িম ভাবিছিলোঁ, কিন্তু শুয়ে গ'লোঁ। 10:30মান বজাত শুই গ'লোঁ আৰু পঢ়াও নহ'ল। এইফালে পূৰা ৰেডি কৰি থৈছিলোঁ, হাজবেণ্ডক দিয়াই চানা তানা আনি থৈছিলোঁ। আকৌ গাখীৰৰ বৰফ বনাই থৈছিলোঁ যে ৰাতি হাড় পাই থাকিলে খাম বুলি, কিন্তু এইবোৰ চব মানে এনেই গ'ল, শুই গ'লোঁ। বহুত ভাগৰ লাগিছিলে।
বেছি মানে বহুত দেৰি সাৰ পাম ভাবিছিলোঁ, কিন্তু 10:30 মানতে শুই গ'লোঁ। সদায় টাইমতে হোৱা নিচিনাই হ'ল। আজি হৈছে নেক্সট ডে'। চাহ তাহ খোৱা হৈ গ'ল, নাস্তাও কৰি ল'লোঁ। আৰু এতিয়া মই পঢ়ি আছিলোঁ চিফা, আৰু মায়ক ক'লোঁ চাহ দিবৰ কাৰণে। কালি যিহেতু চানা আনিছিলে হাজবেণ্ডে, তো খোৱা নহ'ল, সেইটো কাৰণে এতিয়া চাহ আৰু চানা খাওঁ আৰু খাই লওঁ, তাৰপিছতে আকৌ পঢ়িব লাগিব চিফা। পঢ়ি আছোঁ যিহেতু, সেইটো কাৰণে তো আপোনালোকক কিমান কি পাৰোঁ দেখাই থাকিম বাৰু, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইয়া চাওক চানা কালি অনা, কালি অকণমান খাইছিলোঁ, আৰু এতিয়া মই লাল চাহৰ লগত খাইছোঁ। আৰু এফালে এয়া চিফা পঢ়ি আছোঁ, এইফালে চিন দি থৈছোঁ। চাহ খাই আকৌ পঢ়িম। ঠিক আছে তেন্তে, এতিয়া মই চাহটো খাই লৈছোঁ। এতিয়া মই জাষ্ট অলপ আৰাম কৰি উঠিলোঁ আৰু চিফা পঢ়িলোঁ, তাৰপিছত অলপমান আৰাম কৰিলোঁ। এইফালে এয়া পৰ্দা চৰ্দা পূৰা মেলি লৈছোঁ, আন্ধাৰ কৰি শুলোঁ অলপ। আৰু কালি শুওঁতে মানে দেৰিয়ে হ'ল, 10:30 মানলৈকেতো পঢ়িলোঁ, তাৰপিছত শুওঁতে মেলোতে 11:30 মান বাজিলে। তো সেইটো কাৰণে অকণ টোপনি লাগিছে, ভাল লগা নাই, অলপ শুই ল'লোঁ। আৰু এতিয়া মই খাম বৰফ। কালি মই গাখীৰৰ বৰফ বনাইছিলোঁ আৰু খোৱা নহ'ল। এতিয়া 3টা বনাইছিলোঁ, মায়ো আৰু মোৰ কাৰণে আৰু হাজবেণ্ডৰ কাৰণে। এতিয়াতো হাজবেণ্ড নাইকিয়া, সেইটো কাৰণে মায়ো আৰু মই খাওঁ বৰফ। মায়ো বৰফ এটা খাই ল'বি। আৰু বৰফকেইটা চাওক, দেখিবলৈ কিমান ধুনীয়া লাগিছে। মায়ো বৰফটো খাই ল। টেষ্টি হৈছে খাবলৈ, আৰু পূৰা মিঠা দি দিলোঁ, চেনি দি দিলোঁ, আৰু অকল গাখীৰতে বনাইছোঁ, পানী চানী একো দিয়া নাই। তোৰতো উলিয়াই থৈছোঁ। হে গাইজ, গুড ইভিনিং। আৰু এতিয়া জাষ্ট মই নামাজ পঢ়ি উঠিলোঁ, উঠি মই চাহ খাই আছোঁ। এইফালে মায়ুৱে খাই আছে চাহ। আৰু কালি যিহেতু চিৰনিও আছিলে, হালোৱা ৰুটি, সেইবোৰ মায়ুৱে এতিয়া খাই আছে। সেইবোৰ যিহেতু পেলাব নাপায়, সেইটো কাৰণে। আৰু ময়ো খালোঁ দিনত, এতিয়া নাই খোৱা। আৰু মই খাই আছোঁ চানা আৰু চাহ। ৰ'ব আপোনালোকক বেক কেমেৰা কৰি দেখাইছোঁ। খাবলৈ মন গ'ল আজি বইল বুট, সেইটো কাৰণে মায়ুক দিয়া অনালোঁ, যিহেতু আমাৰ ওচৰতে আছে। তাই গৈ আনিলে, তেতিয়ালৈকে মই নামাজো পঢ়ি ল'লোঁ। আৰু এতিয়া ঘৰত আনি আকৌ এক্সট্ৰাকৈ নেমু কাটি জলকীয়া গুড়ি দি খাইছোঁ, বহুত জ্বলা লাগিছে। আৰু হাজবেণ্ডে ফল অলপো দি পঠিয়ালে মায়ুৰ হাতত, কিবা কিবি। এয়া হাজবেণ্ডে ফল দি পঠিয়াইছে, কমলা, আপেল, ডালিম আৰু এটা আম দিছে। আম আজি ফাৰ্ষ্ট খাম, নতুনকৈ ওলাইছে আগতীয়া আম। তো হাজবেণ্ডে এটা লৈ আহিছে। হে গাইজ, গুড ইভিনিং। মোৰ চেনেলটোত আপোনালোকক পুনৰবাৰ জনাইছোঁ স্বাগতম। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি মই লগ পাইছোঁ আপোনালোকক শবে বাৰুতৰ 10 দিনমান পাছত। যিহেতু মোৰ গাটো বেয়া আছিলে, সেইটো কাৰণে ভিডিঅ' শ্বুট কৰিব পৰা নাছিলোঁ। আৰু সেইটো কাৰণে দাদীকো মাতিলোঁ আমাৰ ঘৰৰ পৰা, তো দাদীও আহিলে। আৰু দাদী অহা আজি হৈ গ'ল কেইদিনমান, এসপ্তাহমান ইয়াত থাকি পেহীহঁতৰ ঘৰ গ'ল, তাৰপিছত আকৌ আমাৰ ঘৰত আহিলে। আৰু যিহেতু ৰোজা পাইছেই, সেইটো কাৰণে কেইদিনমান থাকি তেওঁ যাবগৈ, এতিয়া ইয়াতে আছে।
আৰু এতিয়া মায়ক পঠিয়াইছোঁ মই পকৰি বনাবৰ কাৰণে যেহেতু বতৰটো ডাৱৰীয়া আৰু মোৰ খাব মন গৈছে পকৰি এতিয়া খাম আমি পকৰি আৰু চাহ এটা কৈ দিয়া এয়া আমাৰ দাদী শুই আছে কিবা এটা কোৱা কি ক'ম কোৱা আপোনালোক ভালে আছে নে খুৰা তোমালোক ভালে আছে আপোনালোকে ভালে আছে আৰু তুমি ৰোজা পালে সেই ৰোজা ধৰিবা নাই জানো ধৰো নধৰো এতিয়া এইটো আল্লাহৰ আৰু মই এইবাৰ কি কৰোঁ নাজানিছোঁ যিহেতু মোৰ গাটো বহুত বেয়া আছে সেইটো কাৰণে ৰোজা ধৰিব পাৰোঁ নোৱাৰোঁ সেইটো এতিয়ালৈকে গম পোৱা নাই হাজবেণ্ডে ধৰিব আৰু মায়ে পিঁয়াজ চিয়াজ চব কাটি মোৰ ওচৰত লৈ আহিছে পানীটো আন্দাজ কৰি দিবলৈ আৰু তাই বনাব পকৰি মই খালি পানী চানী দি দিছোঁ আন্দাজ কৰি আৰু দাদী আমাৰ ঘৰত আহিছে কাৰণে মই বহুতে হেপ্পী বহুত মানে বহুত হেপ্পী কাৰণ মই যদি চবতকৈ বেছি কাৰোবাক ভাল পাওঁ সেয়া হৈছে দাদী মোৰ আব্বা মা মোৰ হাজবেণ্ড চবতকৈ বেছি মই দাদীক ভাল পাওঁ আৰু সিহঁতকো ভাল পাওঁ সিহঁতৰ ভাল পোৱাটোও বেলেগ আৰু দাদীৰ ভাল পোৱাটোও বেলেগ চাহ বনাইছে মায়ে উঠা ইমান সোনকালে উঠিলা তুমি আমায়ো দাদীক গৰম পানী অকণ আনি দে গেছৰ দৰৱ খাব আৰু চাহ আনি দে চাহটো লাহে ধীৰে দিলোঁ হয় আমাৰ মহাৰণী এতিয়া উঠিলে বিস্কুট দে হে গাইজ গুড ইভিনিং আৰু এতিয়া আমাৰ চাহ তাহ খোৱা হৈ গ'ল মগৰিবৰ আজান দিলে তাৰপাছতে আমি চাহ খালোঁ আৰু এতিয়া মই পাতি থৈ আহিছোঁ ছাগলী মাংসখিনি আৰু তাৰপাছতে বনাব যাম পোলাও আৰু যিহেতু বতৰটো বহুত ডাৱৰীয়া কৰিছে বহুত ঠাণ্ডা লাগিছে আৰু মোৰো গাটো ভাল নহয় সেইকাৰণে ভাবিলোঁ পটাপট বনাই লওঁ বুলি আৰু মায়ে মাছ ফ্ৰাই কৰি আছে তাই যিহেতু ছাগলী মাংস নাখায় এতিয়া মই মাংসখিনি চাই আহোঁ আৰু এইফালে দাদী এতিয়া শুই আছে তেওঁ অহাৰ পৰা শুয়ে আছে যিহেতু তেওঁ অহাৰ পৰা বৰষুণ সেইটো কাৰণে ক'তো উলিয়াইও নিব পৰা নাই আৰু মোৰো গাটো বেয়া তো সেইকাৰণে ঘৰত ময়ো সোমাই আছোঁ তেওঁকো সোমোৱাই থৈছোঁ আৰু হয় নাই দাদী ইয়াত আহি বৰ হৈ গৈছা হয় নাই ঘৰত তই ইঘৰ সিঘৰ গৈয়ে থাকা ইয়াত ভাল লাগিছে নে বেয়া লাগিছে বেয়া লাগিছে কেলে বেয়া লাগিছে যাব পৰা নাই তোমাক ইমান ফুৰিব মন যায় এনেই বহুত কয় কথা চথা পাতোঁ কিন্তু খাবলৈ নহয় তো মই এতিয়া চব্জিটো চাই আহোঁ এয়া মায়ৰ মাছ ফ্ৰাই হৈ আছে আৰু মোৰ তৰকাৰীখিনি প্ৰায় হৈয়ে গৈছে অলপমান পানী শুকাব দিছোঁ আৰু আজি দাদী ঘৰ যাবগৈ সেইটো কাৰণে মোক বহুতে বেয়া লাগিছে যিহেতু দাদী বহুত কেইদিনে থাকিলে আমাৰ ঘৰত আৰু ঘৰ যেতিয়া যাব সেইটো কাৰণে ৰোজা মাহো সোমাই গ'ল সেইকাৰণে অলপ ইফতাৰী বনাই দি পঠিয়াইছোঁ দাদীৰ হাততে যিহেতু হাজবেণ্ডে থ'বলৈ যাব আৰু ঘৰৰ কাৰণে ইফতাৰী দিছোঁ আৰু খুইটিহঁতৰ ঘৰকেইটালৈও দি পঠিয়াইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব